Nation Boro Jikibo. Tamasha Boro long live. Tamasha Boro long live. Nation Boro Jikibo. Nation Boro Jikibo. Hey, UPPL ni. Hey, Tektor Martini. Hey, Pramod Borani. Hey, Tamasha. আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু লগতে আজিৰ দিনটো মোৰ কাৰণে পবিত্ৰ দিন। আজি 45 নং মেৰগাঁও সমষ্টিৰ কাৰণে মনোনয়ন দাখিল কৰিবলৈ গৈ আছোঁ আমাৰ UPPL দলৰ হৈ। গতিকে এই হবু যিটো কাৰ্যসূচী আমাৰ হবু হওক, যি উদ্দেশ্য লক্ষ্য লৈ পেলাই আমি DC কৰ্টলৈ মনোনয়ন দাখিল কৰিবলৈ গৈ আছোঁ। আমাৰ যিখিনি সমষ্টি বাকী আছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে আমাক সহায় কৰিছে আৰু ইয়াত মানে তেওঁলোকে একেলগে মনোনয়ন দাখিল কৰিবৰ কাৰণে একেলগে যাম। আজিৰ দিনত প্ৰায় আমাৰ যিটো যুদ্ধ হ'ব, মহাযুদ্ধ হ'ব আৰু অহা 9 এপ্ৰিলত যিটো নিৰ্বাচন হ'বলগীয়া আছে, সমষ্টিবাসীয়ে ইয়াত 1,60,000 ভোটাৰ ৰাইজ হিচাপে আছে। এই 1,60,000 ভোটাৰ ৰাইজৰ মাজত বিপুল ভোট দান কৰি পেলাই আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী কেণ্ডিডেট মই নিজে মোক যাতে তেওঁলোকে ভোট দি পেলাই বিজয় সাব্যস্ত কৰাই দিয়ে, তাৰ কাৰণে মই বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু কামনা কৰিছোঁ। নিশ্চয়কৈ তেওঁলোকৰ আশীৰ্বাদ আমাৰ এই দললৈ থাকিব, আমাৰ এই কেণ্ডিডেটলৈ থাকিব। তাৰ কাৰণে মই আশা কৰিছোঁ যে যিটো সপোন আমাৰ সমষ্টিবাসীৰ কাৰণে জিকি যোৱাৰ পিছত এজন প্ৰতিনিধি হ'ব, সদস্য হ'ব, গোটেই অসমৰ কাৰণে বা আমাৰ BTRৰ কাৰণে যাতে আমি কাম কৰিবৰ কাৰণে সক্ষম হয়, তাকে মই কামনা কৰিয়ে আজি এই শুভ অনুষ্ঠান মই আৰম্ভণি কৰিব বিচাৰি আছোঁ। আৰু এই শুভ অনুষ্ঠানত সকলো আমাৰ কাৰ্যকৰ্তা চেণ্ট্ৰেলৰ প্ৰায় বা ডিষ্ট্ৰিক্টৰ প্ৰায় আমাৰ তৃণমূল পৰ্যায়ত যিসকল কৰ্মী আছে বা কাৰ্যকৰ্তা আছে বা শুভাকাংক্ষী ৰাইজ আছে, তেওঁলোকে আমাক সহায় সহযোগ আগবঢ়াব আশা কৰিছোঁ। আৰু লগতে মোৰ লগত আমাৰ স্থানীয় MCLA আছে শ্ৰীযুত দবাইছা বড়ো ডাঙৰীয়া, তেখেতেও আমাক সহায় কৰিব আজিৰ এই দিনটো। থেংক ইউ।